সেইদিনা যে ছোৱালীজনী আহিছিলে যে আজি পৰা দেখা পাং কি নেপাং তাক এই বাদ দে না এইবিলাক এখন গাঁৱৰ আমিয়ে ডন তুমি কি ক'ব আহিছা আমি দুটাই ডন হয়তো দেখা নাপাং আমি অলপ দনগীটো বহাব লাগিব কি কৈছ মাধুৰী দীক্ষিত আমি ডন এখন গাঁৱত নে কি ক'ব আহিছ হা আমি এখন গাঁৱৰ ডন साले तुम्हारे की डॉन साले गंडी नाली के कीड़े আমার ঘর থাকা কুকুর বাপ হইখন साले কুত্তাৰ কেটা তিখৰ ঘৰত থাকা ছাগলী জনিও কঙৰ চেপত থাকা চিকৰা কেটা ডন কি হতৰ আমি ডন ফালি দিম মাৰি পিঠি ফালি দিম চিয়লা চিয়লি কৰি দিম এক গুৰ দিম একদম লান্ডিঙৰ পৰা গৈ গুৱাহাটীত পৰিবি যেনেকে গুৱাহাটী এক্সপ্ৰেছ যায় কুত্তাৰ কেটা ওই ধরো মাধুরী কেটাকে পিটিয়ে পাম এতিয়া ওই পিটিয়ে পাম মই মাধুরী কেটা কি হল লোকৰ গাঁৱত ধন কি দেখাব গৈ পেলাই আজি টিকো গাঁত কৈ দিম আমি কথা নকবি তই ভাল কুকালে একেবাৰে মানুহৰ পৰা নোৱাৰিছো এই খেতিডৰা কৰিছো গৰু ছাগলীৰ উৎপাতত মাথা বেয়া হৈ গৈছে চালা মানুহবিলাকক ক'লেও নুশুনে একো এটা কথা নিজে হাতেতো নকৰে একো কাম বন লোকে কোৱাকো মানে হিংসাহে কয় না কি হয় দুটি থকাব লগা দিন যাব কি হ'ল মানে চিঞৰি বাগৰি আহিছে যে গোটেই মাছ খাই কি মুখ চুখ ফুলি আহিছে যে কি হ'ল তাৰমানে কোনে মাৰিলে গুলু আৰু মুলু এইকেইটা আকৌ কোন নতুন জন ওলালে গাহৰি খোৱা কেইটা মানে আছিলে ইহঁতক এটা মোক চিনাকি কৰি দিবিচোন মই যাদু দেখুৱাম ইহঁতক মই যাদু দেখুৱাম তহঁতক কথা দিছোঁ মই যাদু দেখুৱাম ইহঁতক এটাক জোনা গলা জাৰৰ নিশা মোৰ থৈ খেতা খেতেৰি গনি গনি আঙুলি মূৰত আছে কিমান চকুৰ পানী সুখৰ চিকুণ মণি মই ভাগৰ নাই জীৱন হেৰুৱা নাই হয় এই কলিগৈ যদি কাৰ কলিগৈ যদি ইমান ডিষ্টাৰ্ব দিলে মানুহ বা খেতি পথাৰ কৰা শান্তি নাই ইহঁত অ ঠিক আছে কেনেকৈ তোক লগ কৰিব আহিছে নহয় সিহঁতেকেইটা আহিছে তোক পিতাকেইটা মই কিয় এতিয়া ভুলা পেলা লোৱা হৈ গৈ ইয়াত আছে বুলি কবি যা আজি দিম যা জানো ঐ তহঁতৰ টিকো খাই যাদু দেখাব পায় নাকি ওলাব পায় ইমান আৰে তুমি কি ভাবিছা সঁচাকে বাইদেউ আমাক এদিন আকাশ পৰা দিছে 1 কিলোমিটাৰ ওপৰত আহি পেলাই জেগাত পৰিছো নাই আমি উৰিব যাম নহয় আমি উৰিব যাম তুমি কি ভাবিছা আকৌ অ টিকো খাই কি হ'ল তই বোলে ওলাব পাম মানুহ একে আকাশৰ 1 কিলোমিটাৰ মান ওলোৱা হয় না তাকে সুধিছা না এটাখন কি কৈছে গোটেইকেইটা আকাশৰ ওপৰত আকৌ মই ঘূৰি আহিব কি নাহিব বুলি ভাবি আছিলো বোলে আহিলে মই এইফালে মন্ত্ৰ মাতি আছে যে এই নাই আমি সেইবিলাক কথা পাতে এতিয়া আমি কি কৰিব লাগিব উৰিবি দুটাই উৰিবি দে তেন্তে উৰিব যদি আমি এতিয়া উৰিব পাম কাম এটা প্ৰথমতে চোলা খুল এই বঢ়িয়া আমি কি লাজ আৰু এই চোলা খুলি দিয়ে এনেকে পেলাই দে না আৰে উৰিলে আকাশৰ বাটো মোক কৰা নেকি মানুহে যে যেতিয়া জাহাজ আৱিষ্কাৰ হোৱা নাছিলে মই উৱাং মানুহবিলাকক ভৰি এনেকে মেল এডাল তা ভাতত কি ধুনীয়া লাগিছে ইমান দীঘল না একো নহয় বান আৰে ৰছী বান্ধিলা ভৰিত বান্ধে ভাবি সেইকেইটামান মোটা ধৰি আছে আৰে উৰিব পাবি জীৱন আৰু কি মোটা হাগা কথা ক'ব পাৰিছে মানুহ জীৱনত উৰিব পাৰিছিল নেকি কেতিয়াবা আৰে আমি খাতৰা বস্তুটো আমি মানুহ উৰাই দিব পাৰোঁ আগতে আৰু বেছিহে কওঁ মই এইবিলাক কাম দে ভৰিখন মেল
এই বান উল্টা পুল্টা কৈ থাক তীখৰে হে হ'ব তোক উল্টা পুল্টা কৈ আছ বান 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 ভালকে বান্ধ দেই একে উই যাওঁতে নপঙা ক'ত বহিবি আমি বান্ধিলে কি ভাল লাগিব তাপালো এখন দে মোক ঐ আকাশখন কৈ পেলাই যে কিবা হেৰি আইচক্ৰীম খাম দেই জোন কাকাৰ লগত জোন কাকা এনে কয় নেকি জোন জোন কাকা বুলি এনে কয় জোনলৈ মানুহ যায় আকৌ আগতে মই পঠিয়াইছিলোঁ উই যায় জোনৰ লগত যোন মানুহ বুঢ়াটো ককাই মোবাইলটো দিবিচোন ফটো কিছুমান উঠিব লাগিব জোন কাকা আমি এনেকৈ জোন কাকাৰ লগত কথা মই আকৌ বাই হৈ থাকোঁতেহে গৈছিলোঁ দেই বুলি গৈছিলোঁ আৰু জোন বাই হৈ থাকোঁতে কাকা অহাৰ পিছত যোৱা হ'লো এতিয়া কাকা জোন যেতিয়া বাই হৈ আছিলে তেতিয়াহে গৈছিলোঁ মই কেনেকে উইম আমি আৰে মই আছোঁ নহয় তই উৰিবই লাগে মই যাদু জানো না ভাল লাগিব হ'লতো বঢ়িয়া লাগিব এই তাৰ যিকক তোক যে যাদু দেখাম বুলি কৈছিলোঁ কাৰণটো কি পেন খুলি দে চাই আমাৰ যে এনাখন যে মাৰিছিলি যে এতিয়া পেন খুলি মিলি এনাখন মাৰিছিলি নহয় পাইছো এতিয়া খুলি দিলে নহয় পাইছো